বহুত ধাৰণাত এনেকুৱা কয় যে খেতি বাতি কৰিবলৈ অসমীয়া যুৱক যুৱতী আজিকালি নভৰা হৈছে, যাৰ কাৰণে মিয়াৰ দৰকাৰ হৈ গৈছে। আৰু যাৰ কাৰণে আমি মিয়া ৰাজনীতিটোৰ কথা দেখিছোঁ। শ্ৰম বিভাগৰ বেছি মানুহখিনি বা শ্ৰমিক মানুহখিনি আমি বিশেষকৈ চালে আমি দেখা পাওঁ সেনেকুৱা এটা সমস্যা আছে। আপুনি যে ক'লে এখন JCB দি দিলে তেওঁলোকে কামটো কৰিবলৈ আগ্ৰহী, তাৰে মানুহখিনি কেনেকুৱা কামক লৈ পালে? চাওক, মানুহখিনি কাম কৰিব বিচাৰে আৰু কামো কৰে, কষ্টও কৰে মানুহখিনি, কিন্তু ৰিচোৰ্চ বহুত কম তেওঁলোকৰ হাতত। তো এতিয়া ইনকাম যেতিয়া কম আৰু গাঁওবোৰত এনেও মানে কি বুলি কয়, অভাৰঅল খেতিৰ বাহিৰে বেলেগ ইনকাম নাই বহুত জেগাত এনেকুৱা। আৰু খেতিটো এনেকুৱা যেন তেন খাই বৈ তেওঁলোকৰ লাইফটো চলি থাকে। এডিশ্যনেল কিবা এটা কৰিব লগা হ'লে তেওঁলোকৰ অসুবিধা হৈ যায়। চ' ঠিক তেনেকৈ এতিয়া তেওঁলোকে নিজৰ ফালৰ পৰা অলপ গোটাই পেলাই কিবা কাম কৰিলে, কিন্তু ছাকচেছ নহ'ল। চ' তেওঁলোকে বিভিন্ন কাৰেণ্ট MCLA যিজন আছে, MLA কেইজন আছে, তেওঁলোকৰ ওচৰে দুৱাৰে দুৱাৰে গ'লে, কিন্তু তেওঁলোকৰ পৰা মানে এটা পজিটিভ ৰেছপন্স নোপোৱাৰ বাবে তেওঁলোকে খেতি বাতি নকৰাকৈ ৰৈ আছিলে। চ' আল্টিমেটলি তাহাঁতৰ ইণ্টেনশ্যনটো আছে কাম কৰাৰ, মানুহখিনি কাম কৰিব বিচাৰে, কাম কৰে। যেনেকৈ এইবাৰ পানী পোৱাৰ লগে লগে তেওঁলোকে খেতিও কৰিলে, খেতি বাতি ধুনীয়া হ'ল। চ' এই যদি অভাৰঅল চাব যাওঁ, মই কাম কৰাত মানুহখিনিৰ মানে মুছলিম মানুহ আছে তাতে, খুব বহুত বেছি নহয়। ৫-৯ সমষ্টি যদি আপুনি যিটো মিয়া বুলি ক'লে, অভাৰঅল লাষ্ট এতিয়া এই ডিলিমিটেশ্যন হোৱাৰ আগত ৰিচেণ্টলি অলপমান এৰিয়া এড হৈছে, আপুনি গম পায়। গতিকে এই এৰিয়া এডিশ্যনেল আগত মোটামুটি ৪-৫ হাজাৰ মুছলিম পপুলেশ্যন আছিলে, কিন্তু মেক্সিমাম মুছলিম পপুলেশ্যন তাতে যদি চাওঁ, এই আমাৰ বাকী জেগাবিলাকত যেনেকৈ খেতিৰে ওপৰত ডিপেণ্ডেঞ্চি, ৫-৯ সমষ্টি কিন্তু মুছলিম কমিউনিটিৰ খেতিৰ ওপৰত ডিপেণ্ডেঞ্চি নহয় ইমান। বিভিন্ন ধৰণৰ বিজনেছ কৰে, ভাল মানুহ, এষ্টাব্লিছ মানুহ আছে সেইখিনি এৰিয়াত। চ' গতিকে এই মানে তাতে অকল মুছলিমে খেতি কৰে এনেকুৱা টাইপ নাই। তাতে থকা আমাৰ বড়ো ভাইসকলেও খেতি কৰে, গোৰ্খাসকলেও খেতি কৰে, বেংগলী মানুহেও খেতি কৰে। চ' অভাৰঅল এগ্ৰিকালচাৰ এটা মানে ভাল গোটেইখিনি কমিউনিটি তাতে কৰে।